हेलो गाइस की खबर आशा करूँ सकलोरे ভাল মই অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো এয়া নিৰ্বাচনী প্ৰচাৰ চলাই আছো যেহেতু এবাৰ আগন্তুক পঞ্চায়ত নিৰ্বাচনত মই এবাৰ এজন প্ৰাৰ্থী গটেকে তাৰে নিৰ্বাচনী প্ৰচাৰ চলাই আছো এয়া দেখিছেনে পটাপট গৈছো তাৰ মানে বহুত হয় যে এদিনতে তাৰ মানে কভাৰ কৰিব লাগিব আমি আগতে বেছি প্ৰচাৰ কৰা নাই একেদিনে কৰিম বুলি গটিকে ওলাইছো সকলোৱে লগে ভাগে ৰাইজৰ লগত যদি অলপ অলপকৈ কৰিলে হয় এদিন অলপ অলপ কৰিলে হল হয় কিন্তু আমি একেদিনাই গটেখিনি ৰাইজৰ লগত কভাৰ কৰিব চেষ্টা কৰিছো আগতে বাৰু কৈছো আমি দুজন তিনিজনে গৈছো কিন্তু ৰাইজৰ লগত আজি ঘৰিছো এদিনতে গটেখিনি কমপ্লিট কৰিম গটিকে তাৰ কাৰণে ইয়া ঘূৰি আছো সকলোৱে লগ হৈ গটিকে সকলোৱে মোক আগন্তুক নিৰ্বাচনত সফল হৈ ওলাব পাৰো যাতে সকলোৱে আশীৰ্বাদ কৰিব হেয়ে মই আপোনালোকৰ ওচৰত কৰজৰে প্ৰাৰ্থনা গটিকে এয়া আমি এতিয়া কৰিছো বিৰাট ৰদ দিছে আজি বতৰ একদমই মানে ফৰকাল বতৰ বুলি কয় যে হেনেকুৱা বিৰাট ৰদ দিছে কষ্ট হৈছে অলপমান যিয়ে নহওক কষ্ট হ'বই আৰু কষ্ট হ'ব যেতিয়া আৰু জয় হৈ আহিম তেতিয়া আৰু কষ্ট হ'ব আৰু বহুত কাম থাকিব ৰাইজৰ হকে কৰিবলৈ আৰু হেয়া আৰু জয় হ'ম বুলি আশা কৰিছো যেহেতু এটা বস্তুত জয়ৰ আশালৈ উঠিব লাগিব হয়নে নহয় কিন্তু হেতু ক'ব নোৱাৰি কি হয় হেতু আৰু ৰাইজৰ ওপৰত এৰি দিছো যেহেতু ৰাইজৰ সমৰ্থন লাগিবই ৰাইজ নোহোৱাকে হ'বই নোৱাৰে যেহেতু ইলেকশনটো হেনেকুৱাই বস্তু মই নিজে কৰো বুলি কৰিব নোৱাৰো হেতু ৰাইজে মোৰ ওপৰত বিশ্বাস ৰাখিব লাগিব গতিকে মোক সকলোৱে ৰাইজৰ বহুমূলীয়া ভোটটো মোক প্ৰদান কৰিব তেতিয়াহে মই জয়ী হৈ ওলাব পাৰিম গতিকে হেতুৱে আৰু গতিকে যিয়ে ৰাইজে যেনেকে ভাবে হেনেকে কৰিব হেতু বিশেষ আৰু মোৰ হেখিনি ক'ব লগা নাই গতিকে মোৰ কাম মই কৰি যাব লাগিব হেয়ে মোৰ যিখিনি কাম মই এজন যেহেতু প্ৰাৰ্থী তাৰে প্ৰচেষ্টাত মই এতিয়া ঘূৰি আছো সকলোৰে ঘৰে ঘৰে গৈ কৈ আছো ৰ'দটো দিছে কিন্তু অসুবিধা হৈছে কিন্তু ৰ'দ দিয়াৰ বাবে ভালো হৈছে ঘূৰিব নহলে বতৰ আৰু বৰষুণ আহিলে দিগদাৰ হলে যেহেতু বাৰিষাৰ বতৰ এতিয়া যেতিয়াই তেতিয়া বৰষুণ আহে ক'ব নোৱাৰি কেতিয়া বৰষুণ আহে কেতিয়া নাহে তাকে আৰু খোজকাঢ়ি গৈছো বিৰাট কষ্ট হৈছে মোৰ লগত যোৱাবিলাকৰো বিৰাট কষ্ট হৈছে বিৰাট ৰ'দ দিছে যে গৰমৰ কাৰণে কিন্তু উপায় নাই পিলপিলি ল'ম বুলি ভাবিছিলো এখন কিন্তু ল'লে কি হ'ব অলপ সকলোৰে ঘৰত যাব লাগে পিলপিলিখন ল'লেও যে সকলোৰে ঘৰত সোমাব লাগিব দূৰত হ'লে কথাটো বেলেগ আছিল প্ৰতিঘৰ মানুহৰ ঘৰতে সোমাব লাগে গতিকে আৰু পিলপিলি লোৱা নহল এনেকৈ খোজকাঢ়ি সকলোৱে ৰাইজে মোৰ লগত কষ্ট কৰিলে সকলোকে বহুত বহুত ধন্যবাদ মোৰ লগত যোনখিনি মানুহে কষ্ট কৰিলে মই সদায় চিৰঋণী হৈ থাকিম তেওঁলোকৰ ওচৰত তাৰপিছত এইফালে আৰু আজি আৰু সন্ধিয়া পূজা আছে আমাৰ জেঠাহঁতৰ ঘৰত নাৰায়ণ পূজা তাতে অলপমান লাগিব যিখিনি পাৰো সময় মিলিলে সেইখিনি কৰিব চেষ্টা কৰিম আৰু তাৰ বাবে সোনকালে এইখিনি কাম সমাপ্ত কৰি আমি মন্দিৰ নামৰ কি নাৰায়ণ পূজা হৈছে যে তাতে ভাগ ল'ব লাগিব ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব লাগিব সেয়ে তাৰ বাবে সোনকালে এইখিনি সমাপ্ত কৰি আহি তাতে যাব লাগিব এয়া ল'ৰা ঘৰত আহি পালো আমি গোটেইখিনি কাম সমাপ্ত হ'ল হৈ আৰু এতিয়া এয়া জেঠিহঁতৰ ঘৰত আহিছো ব্ৰাহ্মণ আহিছে ব্ৰাহ্মণে এয়া কাটি আছে ইফালে ভাইটি সি ঘৰত ছুটি আহিছে ডিফেন্সত কাম কৰে আগৰে এটা আছিল এখন নাৰায়ণ পূজা দিম বুলি ঘৰত আগৰে কোৱা আছিল সেইবাবে আৰু সেইখনৰ আজি আয়োজন কৰিছে তাকে ভাইটিয়ে এতিয়া এয়া যোনটো মেইন ভোগ থাকে সেইটো ভোগ বনাব ইফালে ভাইটিয়ে বনাব লাগিব সেইটো আৰু যোনটো ৰাইজৰ কাৰণে বনোৱা হৈছে সেইটো ভোগ বনোৱা হৈছে দুপৰীয়াতে বনাই থৈছে সকলো ৰাইজে লগ হৈ এইফালে আৰু এইটো পাঁচপোৱা দিয়ে যে সেইটো জোখৰ ভোগ বুলি কয় সেইটো এতিয়া ভাইটিয়ে বনাব তাৰ বাবে সি কল লৈছে চিকিব কলবিলাক আৰু ইফালে ব্ৰাহ্মণে পূজা যত কৰিব তাৰ কাৰণে এইখিনি ঠিক ঠাক কৰি আছে নিয়ম নীতিখিনি কৰি দি আছে তাৰ পাছত এনেকৈ পূজাৰ আৰম্ভণি হ'ব প্ৰসাদ দিয়া হ'ব চাহ তাহ খোৱা হ'ব তাৰ পাছত আৰু ভাতৰো আয়োজন কৰিছে নিৰামিষ ভাত গোটেইখিনিকে খুৱাব যিহেতু
ভাইটিও আহিছে ছুটিত গতিকে যিখিনি পাৰে এটা ভগৱানৰ ওচৰত সেয়ে প্ৰাৰ্থনা আৰু সি যাতে সদায় ভালে থাকে কুশলে থাকে বাহিৰত থকা ল'ৰা তাকে আশা কৰি আশা আমাৰ আৰু বিশেষ একো নাই সকলোৱে আশীৰ্বাদ কৰে যেন তাক বাহিৰত থকা ল'ৰা তাৰপাছত ইফালে আৰু পূজা সমাপ্ত হ'ল হৈ এতিয়া প্ৰসাদ বিতৰণ কৰি আছে ভোগ দি আছে আৰু প্ৰসাদ দি আছে তাৰপাছত ভাত খোৱা হ'ব ভাত তাত খাই আৰু সোনকালে ঘৰত আহিব লাগিব যিহেতু আৰু নিৰ্বাচনী মাজত এদিন থাকিব তাৰ পিছদিনাখন নিৰ্বাচন মানে ভোটদান গতিকে আৰু ইয়াৰ পূজা গোটেইখিনি সমাপ্ত হৈছে ইয়াৰ প্ৰসাদৰ কাৰণে আমি যা যোগাৰ কৰি আছোঁ প্ৰসাদ চগাদ দিয়া হ'ল এতিয়া আৰু ভাত খাব দিছে সকলোৱে এয়া আমাৰ গাঁৱৰে ভাইটি দাদা খুৰা সেইবিলাকে অলপমান সহায় কৰি দি আছে ভাত দিয়াত সকলোকে বহিছে ইয়াৰ ল'ৰা কেইটামান আগতে খাইছে বাৰু খাই উঠিল আৰু ইফালে দিয়াবিলাকেও বহিছে এতিয়া আৰু এইখিনি তিৰোতাবিলাকে খাব আছে সিহঁতকো দিব লাগিব লাহে ধীৰে বতৰ মানে বেয়া কৰিছে অলপমান সন্ধিয়া তাৰপাছত আৰু এতিয়া ভাত খোৱা হ'ল আধা মানুহ খোৱা হ'ল খোৱাৰ পাছতে মানে বৰষুণ আহিছে অকস্মাতে উপায় নাই আৰু কি কৰিব জ্বৰত অহা নাই অৱশ্যে গতিকে আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ আৰু নতুন ভিডিঅ' লৈ আহিম যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব বাই বাই